নমস্কাৰ, মই বৰ্ষা বৰা হয়। মই আপোনালোকৰ আগত ৰাধা ৰুক্মিণীৰ কথোপকথন এটা পাঠ কৰি দিব লৈছোঁ। এয়া মোৰ প্ৰথম প্ৰচেষ্টা। ৰাধা ৰুক্মিণীৰ কথোপকথন। ৰুক্মিণী: অহংকাৰ কৰিব মন নাযায়নে? ৰাধা: পুতৌহে উপজে কেতিয়াবা নিজৰ ওপৰত। ৰুক্মিণী: তেওঁৰ হৃদয়ত তুমি থাকি গলা। ৰাধা: তোমাৰ সেউতাতচোন তেওঁ জিলিকি আছে। ৰুক্মিণী: মোৰ হৈও তেওঁ তোমাৰেই হৈ ৰল। ৰাধা: প্ৰেমৰ আবিৰ যিমানেই গাঢ় নহওক, সেন্দুৰৰ উজ্জ্বলতাৰ সন্মুখত ই সদায় ম্লান। ৰুক্মিণী: প্ৰেম অবিহনে সেন্দুৰৰ মূল্য ক'ত? ৰাধা: মূল্য নিবিচাৰিবা, সমস্ত দিও মই এই ৰঙাখিনি নাপালোঁ, যিকণ তুমি পালা। ৰুক্মিণী: পায়ো মই কিয় সুখী হ'ব পৰা নাই? ৰাধা: প্ৰবাপ্তিৰ যান্ত্ৰণা কি তেন্তে? ৰুক্মিণী: বুজো, ৰাধা হোৱা অসম্ভৱ। ৰাধা: ঠিক তেনেকৈ ৰুক্মিণী হোৱাৰ সাহ সকলোৰে নাথাকে। ৰুক্মিণী: নিয়তিয়ে যদি চক্ৰবেহু ৰচে, অভিযোগ কাক দিম, যুঁজিম কাৰ হতে? ৰাধা: বৈধ অবৈধৰ তোলাচনীত কিয় তুমি কিম্বা মই? ৰুক্মিণী: প্ৰেম অবৈধ হ'ব নোৱাৰে নহয়, আৰু মোৰ প্ৰাপ্তি চিৰন্তন সত্য। ৰাধা: স্বীকৃতি তুমি পাইছা, এয়াই বাস্তৱ, যিটো আমি দুয়োৱে গ্ৰহণ কৰিব লাগিব। ৰুক্মিণী: হৃদয়ত স্থান তুমি পাইছা, মই নহয়। ৰাধা: বঞ্চিত কৰা নাই তোমাক তোমাৰ অধিকাৰৰ পৰা। ৰুক্মিণী: সঁচাই, ক'ৰবাত আমি দুয়োৱে আধৰুৱা। ধন্যবাদ।